কি ক'ব আপোনালোকৰ সতীৰ্থ আপোনালোকৰ এগৰাকী ভাল লেখিকা ইতিমধ্যে চিৰবিদায় লৈছে কি ক'ব আমি পকলীয়াঘাট লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ মৃত্যুত বৰ মৰ্মান্তিক হৈছোঁ বৰ দুখ পাইছোঁ অনুপ্ৰভা হাজৰিকা কেৱল লেখিকা সমাৰোহ সমিতিয়ে নহয় সদৌ বকলীয়াঘাট অঞ্চলকে আদি কৰি কাৰ্বি আংলং জিলাৰ এগৰাকী সু সাহিত্যিক বুলিয়ে ক'ব লাগিব ভাল প্ৰবন্ধকাৰ ভাল কবিতা লিখে আমি অনুপ্ৰভা হাজৰিকাক হেৰুৱাই আমি সাহিত্য জগতৰ ভাল এগৰাকী আমি লেখিকা হেৰুৱাইছোঁ এগৰাকী সম্পদ হেৰুৱাইছোঁ গতিকে আমি লেখিকা সমাৰোহ সমিতিয়ে ইয়াত বৰ দুখ প্ৰকাশ কৰিছোঁ তাৰোপৰিও আমাৰ লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানেও তাই আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যা আৰু কাৰ্বি আংলং জিলাৰ সহ সম্পাদিকা তথা আলোচনীৰ সম্পাদিকা আৰু বকলীয়াঘাট অঞ্চলৰ আমাৰ বকলীয়াঘাট শাখাৰ কেইবাবাৰো তাই সম্পাদিকা কৰি গৈছিলে আৰু নেক্সটতো এবাৰ আকৌ হোৱা কথাই আছিলে গতিকে আমি অনুপ্ৰভা হাজৰিকা হেৰুৱাই আমি বৰ দুখ অনুভৱ কৰিছোঁ আৰু তাই এয়াই নহয় ধৰ্ম অনুষ্ঠানৰো শংকৰ সংঘৰো আমাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰো তাই কেইবাবাৰো তাই আলোচনা সম্পাদিকা হৈছে আমাৰ সেই আলোচনা চক্ৰৰ যিখন আমাৰ পত্ৰিকা তাতো তাই কেইবাবাৰো সম্পাদনা কৰিছে আৰু ধৰ্ম সম্পৰ্কে লিখিছে তাৰোপৰিও সাহিত্য সভাৰো তেওঁ আজীৱন সদস্যা আৰু আমাৰ বিহু সমিতিৰ লগতো আমাৰ যথেষ্ট তাই জড়িত আছে যোৱা বছৰ বিহু সমিতিৰ বকলীয়াঘাট অঞ্চলৰ বিহু সমিতিৰ স্মৃতি গ্ৰন্থৰ কেতেকীৰ সম্পাদিকা আছিল গতিকে আমি তেনেগৰাকী ছোৱালীক হেৰুৱাই আমি বৰ দুখ বেজাৰ তথা আমি এগৰাকী মৰ্মাহত হৈছোঁ মই যেতিয়া প্ৰথম বিয়া হৈ আহোঁ তেতিয়াই লগ পাইছিলোঁ তেতিয়া শিক্ষয়িত্ৰী বুলি জানিছিলোঁ কিন্তু পিছত তেওঁৰ যিটো বিৰল প্ৰতিভা যিটো তেওঁৰ লিখা মেলাৰ পৰা আদি কৰি তেওঁ নিজৰ কবিতা পুথিও আছে এই মুঠি জোনাক আৰু আমাৰ বকলীয়াঘাট শাখাৰ পৰা তেওঁৰ কবিতা পুথি এখন ওলাইছে যোৱা বছৰ সেয়া উন্মোচনী কৰি গৈছে গতিকে তেওঁৰ মৃত্যুত আমি গভীৰ দুখ পাইছোঁ মনত বিশেষ এতিয়া মোৰ ক'বলৈকে ভাষাই নাইকিয়া হৈ গৈছে আমাৰ জনতা বাইদেউক ক'লে তেওঁৰ বিষয়ত আমি সমাজৰ এগৰাকী আগশাৰীৰ মানুহ আমি হেৰুৱাই আমি মৰ্মাহত হৈ পৰিছোঁ এই সম্পাদিকাৰ দায়িত্বটো তাই মোক দি গৈছিলে তাইৰ দিনত আমাৰ সমিতিখন যথেষ্ট আগুৱাই গৈছিলে তাইৰ আমি সৰুৰ পৰা একেখন গাঁৱতে ডাঙৰ দীঘল হৈছোঁ সৰুৰ পৰাই লগ পাইছোঁ এতিয়া বেলেগ এখন গাঁৱলৈ উঠি অহাৰ কাৰণে তথাপিও আমি যোগাযোগ ৰাখিছোঁ তাই মোক বায়েক হিচাপে বহুতে সন্মান কৰে আৰু লেখা মেলাতে বহুতখিনি সহায় আগবঢ়াই নিছিলে আমাৰ সমিতিখনো আৰু অঞ্চলটোৰ ভিতৰতে তাই সকলো কামতে আগবাঢ়া হৈছিলে আৰু আজি তাইক হেৰুৱাই আমি বহুতে মৰ্মাহত হৈছোঁ তাই गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि